তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল SKD অসম। তো আজি আপোনালোকৰ নতুন ব্লগ এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো আজি তাৰমানে আহিছোঁ মইনাপৰীয়া নামঘৰলৈ। তো আপোনালোকক মইনাপৰীয়া নামঘৰটো কেনেকুৱানো আৰু তাত কি কি আছে আপোনালোকক দেখাম, তাকে দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ এয়া মইনাপৰীয়া নামঘৰৰ মেইন গেটখন। তো এতিয়া আমি ভিতৰলৈ সোমাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ প্ৰথমতে চাকি বন্তি জ্বলাই লওঁ, তাৰপৰা আপোনালোকক মেইন যোনটো নামঘৰ, সেই নামঘৰ ভাগ আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ইয়াতে চাকি জ্বলাবলৈ জেগা দিছে নামঘৰৰ ছাইডত। তো আমি ইয়াত ধূপ জ্বলাই দিলোঁ আৰু আমি চাকি জ্বলালোঁ। তাৰপৰা এতিয়া আপোনালোকক আমাৰ নামঘৰ ভাগ, মেইন যোন ভাগ নামঘৰ, আপোনালোকক দেখাই আছোঁ। তো এয়া মূল নামঘৰৰ দুৱাৰভাগ। তো ইয়াৰ পৰা আমি সেৱা লৈছোঁ আৰু এতিয়া বৰ্তমান চাহ খাবলৈ মাতিছে। তো চাহটো খাই আহোঁ, আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ। এয়া চাহ খাবলৈ বহিছোঁহি, তো চাহটো খাই লওঁ। তো এতিয়া নামৰ শেষৰ সেৱা কৰি আছে, তাৰমানে নাম শেষ হ'ল। তাৰপিছতে আমাৰ এয়া প্ৰসাদ বিতৰণ কৰিব। তো প্ৰসাদটো খাই আমি ঘৰলৈ উভতিম। তো গাইজ বৰ্তমান মইনাপৰীয়া নামঘৰৰ প্ৰসাদ চসাদ খাই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। তো আজি ব্লগটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। তো আজিলৈ ইমানে আছিলে, ধন্যবাদ।